জোন আছি জোনত যাওঁ গাড়ীখন ল তাতে জলদি পাম এই আগেৰি দাউৰি আছে মাৰ তাক কাৰোবাৰ তাত চাইলেঞ্চাৰ আছে নেকি নে পালি মোক দিবি আৰু ওম পালিও দিবি এই জোনত যাব এটা মাত্ৰ 12টা বাজি আছে এই আগেৰি দাউৰি আছে মাৰ তাক মাৰে তাক দিনটো পাবজি আৰু বেলেগ আৰু কোনো কাম ধান্দা নাই দিনটো পাবজি খেলবি আৰু বহি বহি ঘৰত ভাতকেইটা খাবি পুৱাই বেবাবা আহিলি না আজি বাই বহি ভাত নাখাওঁ দেখি আহে খাম এই কুকুৰক চাওঁ কথা কবা আছি কাষেৰে আহ মৰা কৰবাই এই ঘেণ্টা ঘৰত থাকে কোনি জাগল যায় পাই এই এবাৰ স্কুলত নমিম যাওঁ এবাৰ যাই লাগব নাই পচিংকিত নমিম যাওঁ ইছ এনে কথাই বৰ খেলিলে বেড়া চলটো কোনোবাই দিনে পচিংকিত 30 ছেকেণ্ডৰ বেছি যাতে ৰাখি পাইছে কিয় মুন্না কি খেলি আছা মতা মানুহ কি গেম খেলায় পাবজি তাকে খেলি আছো তহঁতৰ দৰে মাইকী মানুহ খেলা নেখেলাও কিবা বোলে ফ্ৰী ফায়াৰ ফ্ৰী ফায়াৰ মতা মানুহ নেখেলায় অনলি লেডিজে খেলায় তে ফ্ৰী ফায়াৰ খেলা চব মানুহ লেডিছে সেইটো আৰু কিবা কবা লগা কথা নেকি ঠিক আছে দে আমি লেডিজ গিলা যাওঁ তেতিয়াহ'লে মতা মানুহবিলাক একলাই থাক ইছ লেডিজ বুলি কওঁতে কিবা লাজ পেলাইহি এই কোনোবা বায়'মেট্ৰিক্স ক'ত পালে দিবি মোৰ তাত কাৰ 98 আছে এই মতাত আছে নি আহি এই শ্বৰ্ট গান পালে দিবিচোন এই চলি এটা নতুন ইমোট কিনছো চাবি নেকি ক'লো মই আইডিটো আনছো তোৰ ফ্ৰেণ্ড লিষ্টত লৈ মোক কি কৈছে আৰু একবাৰ কচোন ভালকে শুনা পোৱা নাই নহয় মই আইডিটো আনছো তই ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাই মোক কি কৈছে ভাই ভুলতে কৈছা না মতা মানুহ একলা গেম খেলাই নহয় মই পাবজি ডিলিট কৰিছো ঘৰৰ পৰা তামান গালি বাট থাকে সময় আৰু তামান লছ সেইকাৰণে বাদ দিছো পাবজি খেলা মাজে মাজে তহঁতৰ লগতে ফ্ৰী ফায়াৰ খেলাম দে তই মতা মানুহটো কেতিয়াৰ পৰা মাইকী হলি আই মই ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাম দে তই নামৰ আগত কিন্তু মিছ লিখবা লাগব ছাগাল আমি নকৰবি কিবা এটা কওঁতে ইমান বেছি ফেয়া দেখাব নালগে তই আগতে আমাক সদায় ক কাৰণে কৈছো মুন্না পাবজি বন্ধ হোৱা বুলি আমি গম নাপাওঁ বুলি ভাবছা আমাৰ দেশত মতা মানুহৰ খেলা গেলা বন্ধ হৈছে দে আমাৰ দেশত ৰেচন কাৰ্ড মাইকীৰ নামত ঘৰ পাবি মাইকীৰ নামত আৰু খেলাও অকল মাইকীৰহে হ'ব মতা মানুহৰ গেলা নহ'ব দে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাইছো দে তই এটা মাইকী এনে আমাৰ দেশত মাইকী বেছি আৰু এটা যুৱক হওক